दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मिनमयस ब्लॉग और बहुत दिन भिडिओ दिया ना माने এটা আমি রাইড কৰিবলৈ গৈ আছো মানে এদিনৰে ৰাইড বেছি দীঘলীয়া ৰাইড নহয় আমি ৰাইডটো আপোনালোকে দেখা পাই যাব আৰু মোৰ চেনেলটো যোনে যোনে নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰক লাইক কৰক শেয়ার কৰক ঠিক আছে বলক ৰাইডক চিন্তে ভিডিওটো আৰম্ভ কৰো আৰু দোস্তো আমি ইয়াৰ পৰা ভিডিওটো আৰম্ভ কৰো মানে আমাৰ ফাৰ্স্ট ডেস্টিনেশন মোটামুটি 6 কিলোমিটাৰ মান আগত যাই আছো আৰু আমি ফাৰ্স্ট আমাৰ আজি ডেস্টিনেশন বিলাক হৈছে মন্দিৰত আৰু আমি ঠিক আছে বলক যাই থাকো ओके दोस्तों और आमार फार्स्ट डेस्टिनेशन होइसे बेलसर मंदिर और आजिर मोटामुटी डेस्टिनेशन आमार तीनिटा मान डेस्टिनेशन जाम और এই তিনিটা डेस्टिनेशনৰ ভিতৰত মন্দিৰবিলাকে থাকিব ঠিক আছে বলক ভিতৰলৈকে যাই আপোনালোকক অলপ দুটামান ক্লিক দিবলৈ চেষ্টা কৰো বলক और दोस्तों ইয়াতে বেলসর মন্দিৰত পুরা মানে নতুন নতুন ঘৰবিলাক বনাই আছে ঠিক আছে বলক আৰু বেলসর মন্দিৰৰ ভিতৰলৈ সোমাই আহিলো মন্দিৰ আৰু এইটো সেইফালে গণেশৰ মূৰ্তি আছে আগলৈকে যাম और मोर बैक साइडो माने शिवर माने मूर्ति आछे और तालैके जाय आपनालोকক देखाम बलकसो और हेइबारे पानी ऊपर शिवर मूर्तिटो आछे और मूर्तिटो आपनालोके चाइले आपनालोके सेया करि लक और यार পৰা जल्दी जल्दी उলাই যাব লাগিব কিয়নো বতৰটো একদম বয়া কৰিছে আৰু আমাৰ দুটা ডেস্টিনেশন যাবলৈ বাকি আছে ঠিক আছে বলক ইয়াৰ পৰা जल्दी जल्दी उলাই যাও और दोस्तों आमी 3 नम्बर डेस्टिनेशन आइ पालो माने नवग्रह मंदिर और यार পৰা আমাৰ দুটা ডেস্টিনেশন আৰু আমির মাঝে মাঝে যাই আছো আমির মাঝে মাঝে নদী পথার আর আমি এটা পামে আর ডেস্টিনেশন আমি হাতের মাঝে মাঝে যাই আছো এখানে পথার ইপালে নদী আর গাড়ি গাড়ি পথার और दोस्तों आमार लास्ट डेस्टिनेशन আছে বাবার থান और বাবার থান বেশি দেরি নাই আমি পামে ঠিক আছে বলক যাই থাকো और दोस्तों आमार लास्ट डेस्टिनेशन पालो माने बाबार थान और बाबार थानो ब्लॉग ভিতৰলৈকে যাই আপোনালোকক অলপ দেখাও এই সাইডে আমি বাবার থানৰ ভিতৰত আহি পালো আৰু এইখিনিয়ে বাবার থানৰ ভিতৰত থকা দৃশ্যখিনি আৰু এইফালে গাছ মানে চাৰিওফালে বিয়পি গৈছে তো আমাৰ ডেস্টিনেশন গোটেই হে গৈ গ'ল আৰু ভিডিওটো ইমানতে সামৰণি যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব